हेलो बंधु बान्धव मैं नव आपनालोके सकलोके मोर चेनेल सोल्जार नवले स्वागतम जानाइछो। আজি मैं केइटामान कथा कबोलै लैछो। आसाम पुलिस ABUB APR गार्ड्समेन प्रतिबाद कराक लै तार आगते मोर चेनेलটো प्रथमबार लै जोने चाइ आछे तेन्ते साबस्क्राइब करिब आरो बेल आइकन बटनটো टिपि दिब। এতিয়া চাওক কথাটো হল কি प्रतिबाद कराটো भूल নহয়। प्रतिबाद কৰাৰ এটা নিৰ্দিষ্ট সময় আছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কি 10 জুনৰ ভিতৰত ৰিজাল্ট দিব। তাৰ আগত 2018 ৰিক্ৰুটমেন্ট হৈছে, বেছি দিন হোৱা নাই, ফেব্ৰুৱাৰীৰ 20 তাৰিখে এক্সাম হৈছে। যেহেতু নিউজ লাইভৰ আগত CM ছাৰে কৈ দিছে যে এইটো 10 জুনৰ ভিতৰত হ'ব, তেতিয়াহ'লে কিছুমান মোষ্ট ৱান্টেড লৰাৰ কাৰণে লগত আৰু কিছুমান গোট খাই যে এইটো প্ৰতিবাদ কৰিলে। আজি চাওক 120 জন গ্ৰেপ্তাৰ হৈছে, তাৰ মাজত 36 জন কিবা গোচৰ ৰুজু কৰিছে। এইটো কেনেকুৱা লাগিছে? এতিয়া যদি কিবা ইনকুৱাৰীত দিছে CM ছাৰে কিবা হৈ যায়, তেতিয়াহ'লে যদি ৰিক্ৰুটমেন্টটোৱে কেনসেল হয় বা আকৌ এক্সাম পাতিব লাগে, এইটো আপোনালোকে চিন্তা কৰক। এইটো আপোনালোকে এটা সময় আছে, প্ৰতিবাদ কৰিব পাৰে। আজি কোনোবা মানুহ এনেকুৱা ফেইল কৰিছে মোৰ চকুৰ আগত, সি পাছ কৰিলে ৰিজাল্ট আউট হোৱাৰ পিছত, তেতিয়াহ'লে কিবা এটা প্ৰতিবাদ কৰিব পাৰে যে মই সবত পাছ কৰিলে, মোৰ নাম নাহিলে, তাৰ নাম কেনেকুৱা আহিলে, এটা প্ৰতিবাদ হয় এইটো। কিন্তু যেহেতু নিজে মুখ্যমন্ত্ৰী মহোদয়ে কৈ থৈছে 10 জুনৰ ভিতৰত দিব, তেতিয়াহ'লে কিছুমান ল'ৰাই ইউটিউবত দিছে, ফেচবুকত লাইভ কৰিছে যে আমি আন্দোলন কৰিম, কিবা কৰিম। এইটো কৰি একো লাভ নাই ন? এইটো কৰি লাভ আছে জানো? আজি আপোনালোকে আন্দোলনটো কৰিছে, তাৰ কাৰণে কাহিনীটো বেলেগ হৈ গ'ল। কিন্তু এইটো যদি যোনকেইটা ল'ৰাই এইটো প্লেন কৰিছে, এইকেইটা ল'ৰাই যদি ইউটিউব ছ'চিয়েল মিডিয়াত এনেকুৱা যদি সব ল'ৰাক ক'ব পাৰিলেহেঁতেন কি আমি ইমান দিন ৰখিব পাৰিছোঁ, CM ছাৰে যদি কৈছে যে 10 জুনৰ ভিতৰত দিব, সেইটো টাইম আমি চাই লওঁ, তেতিয়াহ'লে আমি কিবা এটা আন্দোলন কৰিম বা প্ৰতিবাদ কৰিম, যি নহওক। মোৰ কথাবোৰ যদি সঁচা হয় আপোনালোকে কমেণ্টত জনাব বা ছাপোৰ্ট কৰিলে কমেণ্টত জনাব এইবোৰ কথা। কিন্তু ইমান দিন যদি আপোনালোকে ৰখিব পাৰিছে, তাৰ কাৰণে 10 জুনলৈকে বেছি দিন নাই আৰু। আজি 20 তাৰিখে এপ্ৰিলৰ, এপ্ৰিল, মে, জুন, ধৰি লওক আৰু এক মাহে ধৰি লওক। তেতিয়াহ'লে আৰু ইমান দিন ৰখিব পাৰি, 1.5 বছৰ 2 বছৰ ৰখিব পাৰিলে ৰিক্ৰুটমেন্টৰ কাৰণে। এতিয়া এক মাহৰ কাৰণে আৰু বহুতে কৈ আছে বেলেগে এক্সাম পাতি আছে, কিবা পাতি। আৰে বাবা, পোষ্ট খালী আছে, পোষ্টত এপ্লাই দিবই, এডভাৰটাইজমেণ্ট দিব, মানুহে এপ্লাই কৰিছে, তুমি কৰিছা, তোমাৰটোও বেলেগ, এইটোৱে বেলেগ। তেতিয়াহ'লে এইটো ইহঁতে যি পোষ্ট ওলাক, আমাৰ কিনো আছে? আমি এক্সাম দিছি, আমাৰ সময়ত ৰিজাল্টটো পালে হ'ল। এইটো আন্দোলন কৰি কি ৰিজাল্ট পাব পাৰে জানো? এইটো চিষ্টেমেটিকলি যাব। তাৰ কাৰণে কিছুমান ল'ৰা বেছি বুজে, তাৰ কাৰণে কিছুমান ল'ৰাৰ মানে পুৱা চাকৰিটো হেৰাব লগা হ'ল। এতিয়ালৈকে হোৱা নাই, কিন্তু কাহিনীটো এনেকুৱা হৈ আছে, হয় না নহয়? কাহিনীটো এনেকুৱাই হৈ আছে, যাব পাৰে। তাৰ মাজত বহুত ল'ৰা শুনিছে, 120 জনৰ মাজত 96 নে 95 মান ল'ৰা আছে ৰিক্ৰুটমেণ্টত পাছ কৰা, এক্সামো দিছে। এতিয়া যদি এইটো এটা গোচৰ ৰুজু হৈ যায়, তাৰ আগত পুলিচ ভেৰিফিকেশ্যন নহ'ব, তাৰ চাকৰিটোও নহ'ব, তেতিয়াহ'লে কিনো লাভ হ'ল? এজন দুজনৰ কথা শুনি কিনি গৈ তাতে আন্দোলন কৰি কিবা কৰি এইটো কৰাটো ঠিক নহয়। পুলিচত বহুত কষ্ট হয়, যিকোনো পুলিচ হওক, CRP হওক, আৰ্মি হওক, এইটোতো একো নহয়। একেবাৰে সববিলাক পাছ কৰি কিনি ৰানিং, মেডিকেল,
কিবা কিবি পাছ কৰি ৰিটাৰ্ণত ফেইল হৈ যায়, নহ'লে চববিলাক পাছ হৈ মেডিকেলত গৈ কিবা এটা সৰু সুৰাৰ কাৰণে তেতিয়া দুখ নালাগে। আৰু এইটো চব আপুনি পাৰিছে, এক্সামো দিছে, অকল ৰিজাল্টটোৱে লাগে। 1 মাহ 2 মাহ দেৰি হ'ব পাৰে, ৰিজাল্টটোৱে লাগে। তেতিয়াহ'লে ইমান আন্দোলন, আপোনালোকৰ আন্দোলনৰ কাৰণে কি গভৰ্ণমেণ্টে আপোনালোকক দি দিব নেকি চাকৰি? তাৰ কাৰণে এতিয়া মই কৈছোঁ, আৰু যোনবিলাকে শুনি আছোঁ আৰু আন্দোলন কৰাৰ কাৰণে ইউটিউবত মই দেখি আছোঁ এনেকুৱা বহুত এডভাৰটাইজমেণ্ট ওলাইছে যে আমি আকৌ আন্দোলন কৰিম, কিবা কৰিম। এইবোৰ নকৰাকৈ চুপচাপ আৰু 10 জুনলৈকে থাকক, তেতিয়াহ'লে আপোনালোকে গম পাই যাব ৰিজাল্ট দিয়ে না নিদিয়ে। এইটো এটা ছিষ্টেমেটিকলি যাব, এনে হাহাকাৰ লগাই লাভ নাই। আৰু নিজৰ পোৱা চাকৰিটো হেৰাব যদি মন নাই, তেতিয়াহ'লে এইবোৰ মোষ্ট ৱান্টেড ল'ৰাৰ লগত নাযাবই আপোনালোকে। এইটোৱেই মই কওঁ। যদি মোৰ কথাবোৰ আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত মোক জনাব আৰু কেনেকুৱা লাগিলে কথাবোৰ, সঁচা না মিছা।